নমস্কাৰ আপোনালোক সকলোলৈ মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকৰ ওচৰত এটি বিশেষ কাৰণত বিশেষ এটা ভিডিঅ' বনাম বুলি আপোনালোকৰ ওচৰলৈ আহিলোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু আমিও ভালে আছোঁ যদিও ভালে নাই, তথাপিতো এতিয়া ভাল পাইছোঁ যিহেতুকে ভালে আছোঁ বুলিয়ে ক'ব পাৰিম। কাৰণ আপোনালোকে দেখিছে মোৰ নতুন এটা ৰূপ, এইটো হৈছে মোৰ এই চশমাযোৰ আৰু ইয়াৰ কাৰণনো কি মই সেয়া আপোনালোকক জনাব বিচাৰোঁ। সকলোৱে জানে বৰ্তমান আই ফ্লু ভাৰতবৰ্ষত খুব বেছিকৈ বাঢ়িছে আৰু আমিও তাৰ চিকাৰ হ'লোঁ। আমি আমাৰ দেশখনে হ'লোঁ, মই, মোৰ দুটা ল'ৰা ছোৱালী, মোৰ হাজবেণ্ড, লগতে মোৰ মা দেউতা, আমি সকলোৱে তাৰ চিকাৰ হ'লোঁ। আচলতে কি হ'ল, প্ৰথমতে মোৰ ছোৱালী স্কুললৈ গ'ল আৰু তাৰপৰা তাই অলপ হৈ আহিলে লাহে লাহে। তাৰপিছত আৰম্ভ হ'ল মোৰ সৰু ছোৱালী, কাৰণ ডাঙৰ ছোৱালী পিন্ধে চশমাযোৰ, সৰু ছোৱালীজনীয়ে ব্যৱহাৰ কৰিলে, যাৰ কাৰণত সৰু ছোৱালীজনীৰো হ'ল। আৰু সৰু ছোৱালীজনীক কেয়াৰ ল'বলৈ গৈ অকণমান অসাৱধানতা ইউজ কৰাৰ কাৰণে মোৰো হ'ল। গতিকে মই আজি এই ভিডিঅ'টো বনোৱাৰ কাৰণ এইটোৱেই যে আপোনালোকে যাতে আমি যিটো ভুল কৰিলোঁ সেই ভুলটো যাতে আপোনালোকে নকৰে। আৰু তাৰ কাৰণে মই আপোনালোকক অকণমান এই আই ফ্লুৰ অকণমান চিমটমছ আৰু যিখিনি মই দেখিছোঁ আৰু যিখিনি মই ভুগিলোঁ সেইখিনি মই আপোনালোকক অকণমান জনাব বিচাৰোঁ। যেনেকৈ ধৰক চকুত যদি অকণমান আপোনালোকে প্ৰথমতেই খজুৱতি বা অকণমান খিচখিচনি পাইছে আৰু চকুটো ৰঙা হৈ আহিছে, তেতিয়াহ'লে আপোনালোকে গম পাব আপোনালোকে আই ফ্লু আৰম্ভ হৈ গৈছে। আৰু তাৰ লক্ষণসমূহ হৈছে যেনেকৈ অকণমান প্ৰথমতে খজুৱাব, লাহে লাহে আপোনাৰ চকুটো ৰঙা পৰিব, তাৰপিছত চকুটো ফুলা আৰম্ভ কৰিব। যেতিয়াই আপোনালোকে এই লক্ষণসমূহ দেখা পায় তেতিয়াই আপোনালোকে তাৰ ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে বহুত বেছি বাঢ়ি যায়। যেনেকৈ অকণমান গৰম পানী লৈ চকুটো অকণমান কুহুমীয়া গৰম পানীত নিমখ দি চকুটো লাহে লাহে মুচি থাকক, হাতটো সঘনাই ধুৱক, চেনিটাইজ কৰক, খালী হাতেৰে চকুটো নুচুব। আৰু যিখন কাপোৰ আপোনালোকে ব্যৱহাৰ কৰে সেই কাপোৰখন নিজে ব্যৱহাৰ কৰা গামোচা হওক বা যিকোনো ৰুমাল হওক, সেইখন যাতে আন এজনে ব্যৱহাৰ নকৰে, তাৰ বাবে সদায় সতৰ্ক হওক। আৰু এইটো একদম মানে ইমানেই স্পীডত বাঢ়ে যে আজি যদি মোৰ হৈছে, মই যদি অকণমান যদি যত্ন লোৱা নাই, মোৰ বাচ্ছালৈ যাবলৈ অকণমান সময় নালাগে, ৰাতিটোৰ ভিতৰতে মোৰ বাচ্ছালৈও যাব। গতিকে তাৰ কাৰণে সকলোৱে সাৱধান হোৱা দৰকাৰ। আৰু সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে এইটো বিশেষকৈ খুব কষ্টদায়ক হয়, যিহেতুকে এই আই ফ্লু যাৰ হৈছে, যদি এবাৰ হয়, জ্বৰ আৰম্ভ হৈ যায়। কাৰণ চকুৰ যেতিয়া ফুলি আহিব, মণিপুৰত লাহে লাহে ৰঙা হ'ব আৰু ফুলা আৰম্ভ হ'ব আৰু বিষ আৰম্ভ হ'ব, আৰু এই বিষে জ্বৰলৈকে যায়, জ্বৰ বিষ হয়। গতিকে আপোনালোকে তাৰ বাবে যত্ন লওক যাতে সৰু সৰু ল'ৰা ছোৱালীৰ চকুত কেতিয়াও নহয়। আৰু খালী হাতেৰেতো নুচুবই, যদি খজুৱাই বা কেতিয়াবা অকণমান খজুৱাই বা পিৰপিৰণি লয়, তেতিয়াহ'লে কাপোৰ এখন দি লাহে লাহে আপোনালোকে চুই দিব, বেলেগ কাপোৰেদি, খালী হাতেদিতো নুচুবই। আৰু মই যিহেতুকে আমাৰ ঘৰৰ সকলোৰে হ'ল, আমি ভুক্তভোগী, গতিকে নিবিচাৰোঁ যে আৰু আন কাৰোবাৰ হওক এনেকৈ। ল'ৰা ছোৱালীয়ে খুব কষ্ট পায়। দেখিবলৈ এইটো বহুত ডাঙৰ আমি ইছ্যু কৰিলে নহয়, কাৰণ আমি এইটো ইমান ভাবিলে মানে ইমান ডাঙৰ বেমাৰো নহয়, কিন্তু ইমান সৰু সহজভাৱে লোৱা বেমাৰো নহয়, যিহেতুকে এইটো চকুত হয় আৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে খুব কষ্টদায়ক হয়। গতিকে মই আপোনালোকক যিখিনি মোৰ হ'ল সেইখিনিয়ে মই অকণমান জনাবৰ কাৰণে আপোনালোকক আজি এই ভিডিঅ'টো বনালোঁ। গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'টো আজি চাই ভাল পালে, তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, আৰু যদি আপোনালোকৰো হৈছে তেতিয়াহ'লে এটা কমেণ্টত জনাব। আৰু মোৰ চেনেলটোত যদি ফাৰ্ষ্ট টাইম আহিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈকে ইমানেই, লগ পাই আছোঁ নেক্সট ভিডিঅ'টোত। ধন্যবাদ।